নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আন এটা ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আগন্তুক এডিআৰই আৰু অসম পুলিচৰ বাবে লাগতিয়াল হোৱাকৈ কেইটামান জেনেৰেল নলেজৰ কুৱেশ্যন আলোচনা কৰিম। আৰু যদি চেনেলটোত নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰিছে তেনেহ'লে ধন্যবাদ থাকিল। বন্ধু বান্ধৱীসকল, বলক কুৱেশ্যনকেইটা আলোচনা কৰিছোঁ। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে ভাৰতীয় ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, দিল্লীত। তাৰ পিছৰ প্ৰশ্নত সুধিছে নিম্নলিখিত কোনখন ঠাইক অসমৰ পিৰামিড বুলি জনা যায়? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, চৰাইদেউ। তাৰ পিছৰ প্ৰশ্নত সুধিছে ভাস্কৰ দা গামা কেতিয়া ভাৰতলৈ আহিছিল? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, 1498 চনত। তাৰ পিছৰ প্ৰশ্নত সুধিছে কোনখন দেশক লেণ্ড অফ দ্য থাণ্ডাৰ ড্ৰেগন বুলি কোৱা হয়? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ভূটান। তাৰ পিছৰ প্ৰশ্নত সুধিছে তলৰ কোনখন ঠাইত G20 সন্মিলন 2023 অনুষ্ঠিত হৈছিল? ইয়াত শুদ্ধ উত্তৰটো হ'ব নতুন দিল্লী। তাৰ পিছৰ প্ৰশ্নত সুধিছে কোনটো হৰমনৰ অভাৱত ডায়েবেটিছ হয়? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ইনচুলিনৰ অভাৱত। তাৰ পিছৰ প্ৰশ্নত সুধিছে ৰংকাৰ উৎসৱ কোনে উদযাপন কৰে? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, কাৰ্বিসকলে। তাৰ পিছৰ প্ৰশ্নত সুধিছে জিম কাৰ্বেট ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, বাঘৰ বাবে বিখ্যাত। তাৰ পিছৰ প্ৰশ্নত সুধিছে ভাৰতৰ প্ৰথম বাতৰি কাকতখনৰ নাম কি? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, বেংগল গেজেট। তাৰ পিছৰ প্ৰশ্নত সুধিছে ইছৰোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, বেংগালুৰু। তাৰ পিছৰ প্ৰশ্নত সুধিছে নিজৰাৰ কবি বুলিলে কোনগৰাকী কবিক জনা যায়? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, শৈলধৰ ৰাজখোৱা। তাৰ পিছৰ প্ৰশ্নত সুধিছে কোনখন দেশৰ সংবিধান আটাইতকৈ দীঘল? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, ভাৰতীয় সংবিধান, অৰ্থাৎ ভাৰতৰ সংবিধান। তাৰ পিছৰ প্ৰশ্নত সুধিছে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কেতিয়া পালন কৰা হয়? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, 28 ফেব্ৰুৱাৰী। তাৰ পিছৰ প্ৰশ্নত সুধিছে ভূপেন হাজৰিকাই কিমান চনত অসম ৰত্ন বঁটা লাভ কৰিছিল? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, 2008 চনত। তাৰ পিছৰ প্ৰশ্নত সুধিছে এজন ব্যক্তি ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হ'বলৈ ন্যূনতম বয়স কিমান লাগে? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, 35 বছৰ। তাৰ পিছৰ প্ৰশ্নত সুধিছে বৈদ্যুতিক ক্ষমতাৰ একক কি? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, ৱাট। তাৰ পিছৰ প্ৰশ্নত সুধিছে অসমৰ ডিগবৈ শোধনাগাৰ কিমান চনত স্থাপন কৰা হৈছিল? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, 1901 চনত। তাৰ পিছৰ প্ৰশ্নত সুধিছে প্ৰথম অসমীয়া সম্পূৰ্ণ ৰঙীন ছবিখনৰ নাম কি? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, ভাইটি। তাৰ পিছৰ প্ৰশ্নত সুধিছে আয়াৰলেণ্ডৰ মুদ্ৰাৰ নাম কি? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, ইউৰো। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোৰ লাষ্ট প্ৰশ্নটো হৈছে লুইত কোঁৱৰ বুলি কাক কোৱা হয়? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, ৰুদ্ৰ বৰুৱা। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব আৰু বন্ধু বান্ধৱীসকলৰ ওচৰলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।